খবৰ আপোনালোকৰ সকলোৱে ভালে আছে। মই অন্য এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মই ৰূপাজা ঘৰত আছোঁ। ৰূপাজা ঘৰতে আমি চব ইয়াৰ পৰা ৰেডি হৈ যাম আৰু আমাৰ টিম মেম্বাৰ সকলো আহি আছে। কৰিলে অকণমান গানটোৰ বিষয়ে কৈ দিব কি কথা। নমস্কাৰ। ৰাতিপুৱা সময় আজি 6টা বজাতে আমি উঠা হ'ল। উঠি পিনি আজি ৰূপৰাজ দা ঘৰত পাইছোঁ। আজি আমি যিহেতু ভাদ মাহ সোমালে, এটি খুব ধুনীয়া ভক্তি গীতৰ শ্বুটিং আজি কৰিব লৈছোঁ আৰু শংকৰদেৱৰ তিথিৰ আগদিনা দেওবাৰে আপোনালোকে গীতটি পাব আৰু আমি খুব ভক্তিভাৱেৰে আজি ওলাবলৈ বিচাৰিছোঁ, কিন্তু ৰাইজ শুই আছে, গতিকে লগ পাই আছোঁ আৰু ভিডিঅ'টো অলপ স্কিপ নকৰিব, শেষলৈকে চাব। থেংক ইউ। তো ফাইনেলি মই ৰেডি হৈ গ'লোঁ যাবলৈ কাৰণে। গাড়ী আহি আছে, ওলাবলৈ লৈছে। তো ভিডিঅ'টো চাই থাকক। যোৱাৰ আগতে কিবা এটা খাই ল'বলৈ লৈছোঁ পাতলকৈ। তাৰ পৰা ভাত বনাই নিছে, ৰুটি আমি খাই লওঁ, পিছতে খাই আছোঁ। তো ফাইনেলি ড্ৰেছটো ৰেডি কৰি লৈছোঁ। আজি ব্লগটো কেনেকুৱা লাগিছে আপোনালোকে চাই আছোঁ। ক'লে ভাল লাগিছে কমেণ্ট কৰিব আৰু এতিয়া আমি যাবলৈ লৈছোঁ। ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি সত্ৰ মানে আমাৰ লোকেশ্যন পাই গ'লোহি। গেটখন আপুনি দেখিছে এনেকুৱা গৈ আছে, মই গৈছোঁ। তো ভিডিঅ'টো চাই থাকক, ভাল লাগিব আপোনালোকক সকলোৱে। আপোনালোকক চিনাকি কৰাই দিব দিছোঁ। আমি এতিয়া যোনটো লোকেশ্যনত আহিছোঁ মানে ডেকা সত্ৰাধিকাৰী, তেখেতৰ পৰা জানি লৈছোঁ নহওক এই সত্ৰকেইখনৰ বিষয়ে। আপোনালোকে সকলোৱে এই চেনেলৰ প্ৰতিজন ব্যক্তিলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে সকলোৱে জ্ঞাত যে 2016 চনৰ পৰা অসম চৰকাৰৰ সহযোগত যি বৃন্দাবনী বস্ত্ৰ কাঠত খোদিত কৰি এখন গুৰু আসনত অসমৰ ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ হাতত কলাক্ষেত্ৰত অৰ্পণ কৰা হ'ল। তাৰ পাছত নতুন পৰিকল্পনাৰে আদ্য গজলা শৌকাজান সত্ৰ নাজিয়াত স্থিত, তাতে আমি এখন উজনি অসমৰ প্ৰথমবাৰৰ বাবে এখন কলাক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ লৈছোঁ আৰু আমি প্ৰায় 10 বিঘা মাটি এই অনুষ্ঠানভাগ আগবাঢ়িছোঁ। শিৱসাগৰ জিলাৰ বিভিন্ন কলা কৌশলীসকল, ভাস্কৰ্য শিল্পীসকলক লগত লৈ আৰু এজন নগা ব্যক্তিয়ে শিৱকন্যাক নামৰ তেখেতে এজন শিৱ মূৰ্তি ইয়ালৈ অৰ্পণ কৰিছে আৰু এতিয়াই কামবিলাক সুন্দৰকৈ চলি আছে। শিৱসাগৰ জিলাৰ নাজিয়াৰ আদ্য গজলা শ্ৰী শ্ৰী শৌকাজান সত্ৰৰ আমাৰ এড্ৰেছটো আৰু নাজিয়া শিৱসাগৰ সোঁমাজতে হৈছে মঠিয়া চিগাস্থিত। ব'লক এতিয়া তেওঁ কি বস্তু আমি নিজে বনাই থাকে, নিজ হাতে বনাই বুলি কৈছে, সেইখিনি আমি একপাক তেওঁলোকতে গৈ চাই আহোঁ। কমপ্লিট হোৱাকৈ নাই ন? কমপ্লিট আৰম্ভ কৰি আছে। এইবিলাক হৈছে জয় বিজয়। আপোনালোকে দেখিলে কেনেকৈ বনাই আছে মূৰ্তিবিলাক। তো মোক আপোনাৰ ডেছক্ৰিপশ্যনতে তেখেতৰ নম্বৰটো দি দিম। কাৰোবাৰ যদি আপোনালোকৰ নিজৰ স্থায়ী ঘৰ বা আপোনালোকে নামঘৰ দান দিব বিচাৰে, এনেকুৱা মূৰ্তি যদি আপোনালোকে বনাব বিচাৰে তেতিয়া তাৰ লগত কণ্টেক্ট কৰিব। মই ডেছক্ৰিপশ্যনত আপোনালোকৰ নম্বৰটো দি দিম। আৰু আমাৰ শ্বুটিঙৰ যিহেতু আমি এতিয়া কাম আগবঢ়াবলৈ লৈছোঁ, গতিকে ভিডিঅ'টো চাই থাকক, অলপ নকৰিব। চাহ খালে? এতিয়া বৰ্তমান বস্তু ৰেডি কৰি লোৱা হৈছে। ডাইৰেক্টৰ আজি অহা দেৰি হ'ল, বহি আছে পূৰা। আমাৰ ডাইৰেক্টৰ আজি অহা দেৰি। তো আমাৰ আজি অলৰেডি কমপ্লিট হোৱাগৈ নাই। বৰ্তমান আমি শ্বৰ্ট ষ্টাৰ্টিং কৰিমহে। তেওঁলোকে কাম কৰি আছে, মই মোৰ কাম কৰি মানে কেমেৰাত ধৰিম আৰু লগাইছোঁ। চাই থাকক নহ'লে ভিডিঅ'। বৰ্তমান আমি শ্বুটিং আৰম্ভ কৰিবলৈ লৈছোঁ, গতিকে চাই থাকক ভিডিঅ'টো। আৰু ভিডিঅ'টো যদি ভাল পাইছে ইমানটো টাইমতে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি নতুনকৈ আহিছে চেনেলটো মোক ছাবস্ক্ৰাইব কৰি ল'ব, যে আগন্তুক কিবাকিবি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰিম। ভিডিঅ'টো আমি শ্বুটিং কৰি আহিলোঁ। বিশেষকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ, বহুত ভাগৰ লাগিলে। গতিকে এতিয়া ভিডিঅ'টো এডিট কৰালে টাইমো লাগিব অলপ। কি হৈছে নাজানো, ভিডিঅ'টো প্ৰথম ব্লগটো বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ ঘৰলৈ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু দেওবাৰে সন্ধিয়া আপোনালোকলৈ আগবঢ়াই দিব গৌৰী শংকৰৰ ডাঙৰ মহিমা গীতটি আৰু এখন ফিল্মছত। আপোনালোকে সকলোকে চাব আৰু মোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, সকলোৱে ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।